মঙলদৈ গুৰুজীটিয়ে আমাক বহুতখিনি সহায় কৰিছে আৰু নাগপাৰা মাষ্টৰজনে আমাক বহুতখিনি সহায় দিছে আৰু চাহামুদিৰ আহমেদ এওঁলোকে আমাক বহুতখিনি সহায় কৰিলে ইয়াৰ কাৰণে আমি ধন্যবাদ দিছোঁ। কৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে। এই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়ত লকডাউন কাৰ্যসূচী সমগ্ৰ পৃথিৱীতে চলি আছে। অসমৰ বিভিন্ন প্ৰান্তত এই লকডাউনৰ প্ৰভাৱত কিছু সংখ্যক ব্যক্তি খাদ্য সংকটত ভোগা দেখা গৈছে। এই খাদ্য সংকটত ভোগা ব্যক্তিসকলক সহায় কৰিবৰ বাবে বহু ব্যক্তি ওলাই আহিছে। এই ক্ষেত্ৰত মঙলদৈ সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি ৰাজদেৱ ওলাই আহিছে। জগদীশ ডেকা আৰু ধনেশ্বৰ ডেকাদেৱে এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগ কৰিছে। নেকপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীও আহি আমাৰ বেছিমাৰী কপিলি নেকপৰা কিছু সংখ্যক ব্যক্তিক এনে ক্ষেত্ৰত সহায় কৰিছে। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিম। সৰু কৰ্মচাৰী হিচাপে আমিও এই ক্ষেত্ৰত কিছু সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু আশা কৰোঁ সকলোৱে ঘৰতে থাকি সুৰক্ষিত থাকিব আৰু এই মহামাৰী কৰোনাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দি আমি এই যুঁজত জয়ী হ'ব পাৰিম।